আমার কাছে মাথার উঠাইতাম শাহাবুদ্দিন মজুমদাৰ আমাৰ প্ৰেচিডেন্সি ক্লাবৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ এইখন খেলত দ্বিতীয় পুৰস্কাৰৰ ডনাৰ ৰেজিয়া চুলতানা বাইদেউ। ৰেজিয়া চুলতানা বাইদেউ বুজাই এগৰাকী প্ৰবীণ ৰাজনীতিবিদ, তেখেতকো আমাৰ প্ৰেচিডেন্সি ক্লাবৰ কৰিম আৰু আমি ক্ৰিকেট খেলৰ মাজলৈ যাম। গতিকে আপোনালোকে যদি আমাক সহায় সহযোগিতা কৰে, আপোনালোকে যদি বেৰিকেডৰ বাহিৰত যায়, তেতিয়াহ'লে আজিৰ মুখ্য আকৰ্ষক তথা অসমৰ আমার কাছে মাথার উঠাইতাম Thank you so much. আপোনালোকে বাহিৰত দেখা পাব, আপোনালোকে বাহিৰত দেখিব, আপোনালোকে ৰাস্তা মুকলি কৰি দিয়ক, আপোনালোকে ৰাস্তা মুকলি কৰি দিয়ক, শ্ৰদ্ধা দৰ্শকসকল আপোনালোকে ৰাস্তা মুকলি কৰি দিয়ক। আপুনি আমাক অকণমান